আজি ভিডিঅ'টোত চাব পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰোঁতে কেনেকৈ লেট ফিজ পে'মেণ্ট কৰে। আহক ইনকম টেক্সৰ ৱেবছাইটটো খুলি লওঁ। তাত গৈ আমি যাম ই পে' টেক্স অপশ্যনলৈ যাম। ই পে' টেক্স অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক এখন নতুন মেনুলৈ লৈ যাব। যিহেতু চৰকাৰে ইনকম টেক্স উইথ আধাৰ লিংক পেন ডেটটো পাৰ হৈ গৈছে, তেতিয়া গভৰ্ণমেণ্টে লেট ফিজ প্ৰথমতে 500 লগাইছিলে, এতিয়া 1000 টকা লেট ফিজ লগাইছে। সেইটো চাগে আপোনালোকে গম পায়। এই 1000 টকা কেনেকৈ গভৰ্ণমেণ্টক পে' কৰিব লাগিব এই বিষয়ে চাগে আপুনি নাজানে, সেইবাবে মই ভিডিঅ'টো বনাইছোঁ। চাওঁ আহক আমি কেনেকৈ গভৰ্ণমেণ্টক 1000 ৰুপিজ পে' কৰি আধাৰ লিংক উইথ পেন কৰিম। যদি গভৰ্ণমেণ্টক পে' নকৰোঁ আমি লিংক উইথ পেন কৰিব নোৱাৰোঁ। অ'কে, নতুন মেনুলৈ আহিলোঁ। তাত আমি ওপৰত প্ৰথমতে নাম এণ্টাৰ কৰিব লাগিব। আমাৰ যোনটো লিংক কৰিব আছে তাৰ পেন নম্বৰটো এণ্টাৰ কৰিব লাগিব। ছেকেণ্ড কলমতো একেই পেন নম্বৰটো ৰিপিট এণ্ট্ৰি কৰিব লাগিব। তাৰপৰা তলত এটা ৰেজিষ্টাৰ্ড নাম্বাৰ ভৰাব লাগিব। ভৰাব যিকোনো এটা নম্বৰ আপোনাৰ ইণ্ডিভিজুৱেল, য'ত আপোনাৰ OTP জেনেৰেট হ'লে যাতে আপুনি পায়, সেই নম্বৰটো পুট কৰি দিব লাগিব। পুট কৰি আপুনি ছাবমিট অপশ্যনত ক্লিক কৰিব। যিকোনো নম্বৰ হ'ব পাৰে, আপোনাৰ ইণ্ডিভিজুৱেল হ'ব পাৰে বা বেলেগ কাৰোবাৰ নম্বৰ হ'ব পাৰে। বছ খালি ইনকামিং থকা নম্বৰ এটা হ'লেই হ'ল, য'ত OTP যাব পাৰে। যেতিয়া নম্বৰটো ভৰাই দিব, তেতিয়া আপোনাক এখন নতুন মেনুলৈ লৈ যাব। কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব। তাৰপৰা আপোনাৰ মোবাইল যোনটো ৰেজিষ্টাৰ মোবাইল যোনটো কৰিলে মোবাইল নম্বৰ, তাত এটা OTP যাব। OTPটো তাত আপোনালোকে এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ লগে লগে কণ্টিনিউ বটনত প্ৰেছ কৰাৰ লগে লগে আকৌ আপোনাক এখন নতুন মেনুলৈ লৈ যাব। তেতিয়া আপোনাৰ নামটো তাত দেখাই দিব মেনুখনত। তাত ক্লিক কৰিব কণ্টিনিউ অপশ্যনত। অকণমান সময় ৰ'ব, কাৰণ আপোনাৰ ছাৰ্ভাৰ বিজি থাকে অলপ ইনকম টেক্সৰ। ৰোৱাৰ লগে লগে নতুন মেনুলৈ গুচি যাব। তাত গৈ পাবগৈ আপোনাৰ পে'মেণ্টৰ অপশ্যনকেইটা পোৱাৰ আগতে আপোনাৰ চালানৰ কোনটো অপশ্যন আপুনি চিলেক্ট কৰিব লাগিব। তাত চিলেক্ট কৰিব ইনকম টেক্স অপশ্যনটো। ইনকম টেক্স অপশ্যন চিলেক্ট কৰি এছেছমেণ্ট ইয়াৰটো চিলেক্ট কৰিব 2023-24। তাত চিলেক্ট কৰি ল'ব, ক্লিক কৰি ল'ব। ক্লিক কৰিলে টাইপ অফ পে'মেণ্ট সেইটো চিলেক্ট কৰিব। যিহেতু ইনকম টেক্সৰ আগতে ফিজ আছিলে 500, এতিয়া 1000 হ'ল। ইয়াত যোনটো মেজৰ হেডটো আছে সেইটো এতিয়া 500 হেডটোতে আছে। ক্লিক তাত কৰিব, কিন্তু পিছলৈ গৈ এমাউণ্টটো 1000 হৈ যাব। আদাৰ ৰিচিপ্ট 500ত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে আপোনাক এখন নতুন মেনুলৈ লৈ যাব, য'ত আপোনাৰ পে'মেণ্ট গেটৱে'খিনি ওলাই থাকিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব। হ'ল। কণ্টিনিউ অপশ্যন ক্লিক কৰাৰ লগে লগে আপুনি তলৰ ফালে চাব, কণ্টিনিউ অপশ্যন ক্লিক কৰিলে য'ত 500 আছিলে ফিজটো, সেই তাত আপুনি 1000 ৰুপিজ হৈ গ'ল। কণ্টিনিউ ক্লিক কৰি দিব তলত গৈ পেলাই। এনেই আপোনাক জনাওকচোন বাৰু, চৰকাৰে যোনটো ইনকম টেক্সৰ লিংক উইথ পেনৰ 500 ৰুপিজৰ পৰা ফাইনটো গৈ পেলাই 1000 ৰুপিজ বেছি কৰিছেনে বাৰু কম কৰিছে? মোৰ হিচাপত বেছি কৰা যেন লাগিছে, কাৰণ বহুতো মানুহে লিংক আধাৰ উইথ পেন কৰিব লাগে বুলি নাজানেই, কিনো কৰিব লাগে। নেক্সট অপশ্যন কি কৰিব লাগে, আপোনাৰ কি ছিষ্টেমৰ জৰিয়তে আমি এই ফিজটো পে'মেণ্ট কৰিব পাৰিম। অপশ্যনকেইটা হ'ল নেট বেংকিং, ডেবিট কাৰ্ড, পে' এট কাউণ্টাৰ, RTGS, NEFT। নেট বেংকিং মানে ইনকম টেক্স পে'মেণ্ট কৰিবৰ কাৰণে কেইটামান চিলেক্টেড বেংকহে আছে, সেইকেইটা থ্ৰুদিহে আপুনি নেট বেংকিং পে'মেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ডৰ বেংককেইটা মই চিলেক্ট কৰি দেখাই আছোঁ। ডেবিট কাৰ্ডৰ থ্ৰুদি পে'মেণ্ট কৰিবলৈ এইকেইটা বেংকহে আছে। এইকেইটা বেংক যদি আপোনাৰ ওচৰত এভেইলেবল আছে, তাৰ যিকোনো এটা বেংক চিলেক্ট কৰি আপুনি নেট বেংকিং পে'মেণ্ট কৰিব পাৰে। পে' এট বেংক কাউণ্টাৰ মানে বেংক কাউণ্টাৰত আপুনি কেছ ডিপ'জিট কৰিব পাৰে, চেকো কৰিব পাৰে, ডিমাণ্ড ড্ৰাফ্টো কৰিব পাৰে। তাৰ এগেইনষ্টত চালান জেনেৰেট কৰি দিয়া হয়, কি বেংকত আপুনি পে' এট কাউণ্টাৰ কৰিবলৈ যাব পাৰে। নেক্সট অপশ্যনটো আহি গ'ল RTGS বা NEFT। এই অপশ্যনটো চিলেক্ট কৰাৰ লগে লগে আপুনি যিকোনো বেংকৰ পৰা গৈ পেলাই RTGS বা NEFT থ্ৰুদি ইনকম টেক্সৰ যোনটো লেট ফিজ সেইটো পে'মেণ্ট কৰিব পাৰিব। সেইকাৰণে যদি নেট বেংকিঙৰ অপশ্যন থকা চিলেক্টেড বেংকখিনি আপোনাৰ নাই, ডেবিট কাৰ্ডৰ চিলেক্টেড বেংকখিনি, লাষ্ট অপশ্যনটো আপোনাৰ থাকিলে 1000 ৰুপিজ পে' কৰিবৰ কাৰণে RTGS বা NEFT থ্ৰুদি যিটো পে'মেণ্ট কৰে। চ' সেই অপশ্যনটো একেবাৰে নাথাকিলে সেই অপশ্যন চিলেক্ট কৰি ল'ব। তাত চিলেক্ট কৰি RTGS NEFT ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এখন আপোনাৰ চালান জেনেৰেট হ'ব আপোনাৰ কাৰণে। সেই চালানখন আপুনি ডাউনলোড কৰি প্ৰিণ্ট উলিয়াই পেলাই লগত এখন চেকবুক লৈ পেলাই, চেকখন লৈ যাব। চেকখন লৈ পেলাই আপুনি যোনটো বেংকৰ পৰা পে'মেণ্ট কৰিব বিচাৰে সেই বেংকত গৈ আপুনি পে'মেণ্টটো কৰি দিব পাৰিব। ভিডিঅ'টো বুজাত চাগে বিশেষ অসুবিধা হোৱা নাই। কিবা যদি আপোনাৰ অসুবিধা থাকে তলত কমেণ্ট কৰি জনাব। যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ পিছত কি কৰিব লাগিব, আপুনি এই পে'মেণ্টটো কৰি দিলে তাৰপৰা 5 days আপোনাৰ ৱেইটিং পিৰিয়ড থাকিব।
সেই 5 days ৱেইটিং পিৰিয়ডৰ পিছত আকৌ আধাৰ লিংক উইথ পেন মেনুত আহিব লাগিব, আধাৰ নম্বৰ ভৰাব লাগিব, পেন কাৰ্ড নম্বৰ ভৰাব লাগিব, ভৰাই পেলাই ভেলিডেট কৰি OTP ল'লেহে আপোনাৰ কামটো সম্পূৰ্ণ হ'ব। বাট আপুনি এভাৰেজ 5 days ৱেইট কৰিব লাগিব। এতিয়া আধাৰ লিংক উইথ পেন কেনেকৈ কৰিব লাগিব তাৰ ভিডিঅ' অলৰেডি মোৰ চেনেলত দি থোৱা আছে, আপুনি চালে জনাই যাব, লিংকটো মই লগত দি দিম। আজি ভিডিঅ'টোত ইমানেই, ভাল লাগিলে লাইক কৰি দিব। থেংক ইউ।